হেল্ল' এভৰিৱান, আপোনালোক সকলোকে শেহতীয়াকৈ ভোগালী বিহুৰ ওলগ জনালোঁ। এয়া মায়ে ৰহি উলিয়াইছে, যিটো আমাৰ আপং বুলি কয়। এই ৰহিটো আমি প্ৰথমতে পূৰ্বপুৰুষসকলক দিয়া হ'ব, তাৰপিছতহে ঘৰৰ মানুহে খাব। আমাৰ মিচিং সমাজ এটা নিয়ম আছে যে প্ৰত্যেক বিহু নহয়, মাঘৰ বিহু আৰু বহাগৰ বিহু সংক্ৰান্তিৰ দিনা পূৰ্বপুৰুষসকলৰ আত্মা সন্তুষ্টিৰ বাবে এনেকৈ তেওঁ আগতে যিবিলাক খাদ্য গ্ৰহণ কৰিছিলে খাদ্যবিলাক দিয়া হয়। কিন্তু আমাৰ পাৱ বংশৰ লোকে সান্দহ গুড়িৰ লগত গুড় আৰু পানী ধুনীয়াকৈ সানি লৈ মানে লাড়ু বনাই পেলাই দিয়া হয়, আৰু লগতে আপং তামোল দিয়ে। বেলেগ বংশৰ লোকে কুকুৰা মাৰি ধুনীয়াকৈ পিঠাগুড়ি চব্জি বনাই দিয়ে, কিন্তু আমাৰ তেনেকৈ নিদিয়ে। সেয়া দেখিছেনে? প্ৰথমতে আমাৰ বাবাই পানী দি লৈছে, কয় যে আপোনালোকে এয়া পানী দিছোঁ, হাত ধুই লওক, আৰু এয়া সান্দহৰ লাড়ু দিছোঁ, সেয়া ধুনীয়াকৈ খাই মেলি যাব। পৰিয়ালটো যাতে ভালে কুশলে থাকে, ভালে কুশলে ৰাখে, আমাক তেনেকৈ কৈ পেলাই দিয়া হয়। চাংঘৰৰ ওপৰৰ পৰা পেলাই দিয়া হয় এনেকৈ। আৰু আপোনালোকে দেখিছেনে? পানীও কাঁহৰ বাতিতে লৈছিলে, আৰু আপঙো কাঁহৰ বাতিতে, আৰু সান্দহ যিটো লাড়ু বনাইছিলে তাতো কাঁহৰ বস্তুৱে ব্যৱহাৰ কৰা দেখা যায়। আৰু তাৰপিছত এয়া আপং দিছে। কয় যে যিসকলে আপং খাইছিলে আপং খাই যাবগৈ, তেনেকৈ কয়। আৰু এয়া আপং দিছে। আৰু আমাৰ সেইবিলাক নিয়মৰ কাৰণে আমাৰ চাংঘৰৰ প্ৰয়োজন হয়, সেইকাৰণে আমাৰ অকণমান হ'লেও আমাৰ চাংঘৰটো বনাবই লাগে। সেয়া পিছত পানী দি দিছে যে হাত ভালকৈ ধুই মেলি যাবগৈ বুলি। তাৰপিছত তামোল দিয়া হয়, এয়া তামোল দিছে। দেখিছেনে? আমাৰ মিচিং সমাজৰ নিয়মবিলাক আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু বন্ধু বান্ধৱীসকল, বিহু বুলিতো আমাৰ বাবে গাহৰি মাংসই মেইন, সেয়ে বাবাই গাহৰি মাংস কাটিছে। আৰু মই গাহৰি মাংসৰ লগত বনাইছোঁ ঔটেঙা। সেয়া দেখিছেনে? ঔটেঙাৰ লগত আপোনালোকে গাহৰি মাংস বনাই খাইছেনে জনাবচোন। মানে ঔটেঙাটো দিলে কি হয়, বেছি তেল মাংস থাকিলেও মানে খাবলৈ ভাল হয়, আৰু ইমান এফেক্ট নহয়। আলু দিলে মানে বেছিহে আবুক লাগে, সেইকাৰণে মই ঔটেঙা দিওঁ। মাংসৰ লগত টেঙাখন খালে ভাল হয় ন, হজমো হ'ব, সেইকাৰণে দি দিলোঁ আৰু ঔটেঙা। সেয়া আমি ৰাতিপুৱাই বনাই লৈছোঁ, আৰু দিনটোৰ কাৰণে হৈ যাব। যিসকল আলহী আহিব তেতিয়া ৰহিৰ লগত দি দিব। তাৰপিছত আইতাক আমি সেৱা কৰি পেলাই আহিছিলোঁ, কিন্তু সেৱা কৰা নহ'লে। প্ৰথমে আমি খাই ল'লোঁ বগৰী দেখিলোঁ খুৰীহঁতৰ ঘৰতে। তাৰপিছত পূৰা ৰ'দ দি আছিলে পাছবেলা, পথাৰতে সকলোৱে বহি লৈ এয়া বগৰী খাবলৈ লৈছোঁ। কিমান ধুনীয়া জেগা, একদম দলিচা যে পাৰি থৈছে তেনেকুৱা লাগিছে, যে কাৰ্পেট পাৰি থোৱা নিচিনা লাগিছে। আমাৰ চুনচুনিও খুব ভাল পাইছে খেলি, ধুনধুনি পূৰা খেলিছে। আৰু আমি বিহুত ঘৰলৈ যোৱাৰ পথতে এয়া উইংছ অফ হাজৰিকাক দেখাৰ সৌভাগ্য হ'ল। মই কিন্তু গাড়ীত শুই আহিছিলোঁ, মানে ইমান টোপনি আহিলে, স্কুল কৰি গৈছিলোঁতো। তাৰপিছত ধুনুৱে দেখিলে, ধুনু আৰু দেউতাকে দেখিলে মানে বহুত মানুহ গোট খাই থকা ৰাস্তাতে, কিয় বা গোট খাই আছিলে বুলি মানে সৌফালে চাই দিলে। তেতিয়া সেইখন দেখিলোঁ, আৰু দেখি পেলাই ক'তনো ননমাকৈ বা নোচোৱাকৈ যাব পাৰোঁ নহয় জানো। আৰু ইমান দীঘল, মোবাইলত যেনেকৈ দেখিছিলোঁ তেনেকুৱা নহয়, বহুত দীঘল হয় সঁচাকৈ। আৰু এতিয়া বহুত মানুহ, কিন্তু নমোৱা নাছিলে, গাড়ীখনৰ ওপৰতেই আছিলে আমি যেতিয়া দেখিছিলোঁ। আৰু এইবিলাক হৈছে পাখীবিলাক, এয়া পাখীৰ এটা এক্সট্ৰা গাড়ী। কেনেকুৱা লাগিছে ন? ভাল লাগিছে দেখি। এয়া তাৰপিছত এইবিলাক চকা এয়া চাওক, চকা উঠিবলৈ নাপালেও বা উৰিবলৈ নাপালেও ন, দেখিবলৈ যে পাইছোঁ সেয়াই সৌভাগ্য নহয় জানো। এয়া ইমান মৰম লগা চকাবিলাক, আমাৰ গাড়ী চকা লেখীয়া নহয়। মানুহবিলাকে ধুনীয়াকৈ ওচৰত গৈ চুই মেলি চাইছে আৰু লিৰিকি বিদাৰি। এয়া আকৌ এবাৰ দেখাই দিছোঁ, কিমান দীঘল চাওক, গাড়ীখনতকৈও দীঘল।
শেষত আপোনালোক সকলোৰে কুশল কামনা কৰি আৰু নতুন বছৰটো যাতে ভালে কুশলে যায়, সকলোৰে সুস্বাস্থ্য অধিকাৰী হ'ব পাৰে তাৰে কামনা কৰি আজিৰ ভিডিঅ'টো সিমানতে সামৰণি মাৰিছোঁ। আপোনালোক সকলোৱে আমাৰ ভিডিঅ'টো চাব, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আগৰ যিটো মই গুণোৎসৱৰ ভিডিঅ' দিছিলোঁ সেইটো আপোনালোকৰ মৰমৰ আশীৰ্বাদত 13K ভিউজ হৈছে আৰু আপোনালোকক বহুত বহুত ধন্যবাদ। এনেকৈ মৰম দি যাব দেই। আজিলৈ আহিছোঁ, বাই বাই।